নমস্কাৰ, মই ৰবি কছাৰী আৰু মই আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। মোৰ থাম্বনেইলখন দেখি পেলাই নিশ্চয় গম পাইছে, বাহুবলী ফিল্ম ছেটআপ য'ত হায়দৰাবাদত আছে। আৰু এইটো মোৰ দাদা এজনে পাপুদা, তেওঁ ডিফেন্সত কৰে। তো তেওঁ মানে মোক ভিডিঅ'বোৰ দেখাইছিলে এনেকৈ তেনেকৈ। তো মই ভ্লগৰ আকাৰত আপোনালোকক দেখাবলৈ ট্ৰাই কৰিছোঁ। তো দেৰি নকৰি ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। তেন্তে দেৰি নকৰি ব'লক চাওঁ ৰামজী ফিল্ম চিটি। এইখন ভালালদেৱৰ ৰথখন হৈছে বাহুবলী পাৰ্ট 1ৰ প্ৰথম যিখন ভালালদেৱে ব্যৱহাৰ কৰিছিলে ৰথখন এইখন হয়। আৰু যিখন নেক্সট বাহুবলী পাৰ্ট 2 যিখন ৰথ ভালালদেৱে ব্যৱহাৰ কৰিছিলে এইখনে হৈছে মানে ছেকেণ্ড ৰথখন, য'ত পূৰা একদম অলপমান মডিফাই হৈছে, আপগ্ৰেড হৈছে ৰথখন। চাওক না কিমান মানে এইখন অৰিজিনেলিয়ে তেনেকৈ বনাই থৈছে, বুলেটৰ ইঞ্জিন আছে। আৰু এইখন হৈছে হিংসাখন মহেশমতীৰ। ৱাও! আৰু ইয়াতে সজাই থৈছে বাহুবলীয়ে যিটো শিৱলিংগত দাঙি পেলাই পানী ৱাটাৰফলৰ তলত থৈছিলে। আৰু मेरा तरफ देख পাপুদা ল'ৰাটো পূৰা একদম ভাইটিয়ে শিৱলিংগটো পূৰা দাঙিব চেষ্টা কৰিছে, পৰি গৈছে একদম। আৰু আমাৰ এইফালে আছে, আৰু আপোনালোকৰ মনত পৰিছেনে নাজানো, এইভাগ এটা মন্দিৰৰ আৰ্হিত এটা বনাই থৈছে, য'ত ভালালদেৱক এনেকৈ কয় যে তোমালোকক এনেকৈ তোমাৰ কাৰণে এনেকৈ মন্দিৰ ভাগ বনোৱা হৈছে। আৰু এইফালে আছে পূজা কৰা ঠাইডোখৰ। আৰু এটা কথা মন কৰিবলগীয়া মানে কি হয়, এই যিটো ৰামজী ফিল্ম চিটি হয়, গোটেই এৰিয়াটো মানে আপুনি খোজকাঢ়ি মানে গোটেই চাব নোৱাৰে। কিমান মানে বহুত এলেকাতলৈকে মানে ডাঙৰ হয়। আৰু ইয়াক মানে ফুৰিবৰ কাৰণে আপুনি এখন মানে কিবা তাতে পায় কিছুমান বাছ সেইবোৰ আছে, তাত উঠি পেলাই আপুনি মানে গোটেইখিনি বস্তু চাব পাৰিব। এনেকৈ খোজকাঢ়ি মানে এদিন দুদিন লাগি যাব পাৰে প্ৰত্যেকটো বস্তু চাওঁ বুলি ক'লে মানে। আৰু ৰামজী ফিল্ম চিটি অকল বাহুবলী ফিল্ম ছেটআপেই নহয়, আৰু ইয়াত বহুত চিনেমা ইয়াত কৰে। আৰু বাকী ছেটআপবোৰ বেলেগ লোকেশ্যনত আছে, এইটো অকল বাহুবলী ফিল্ম ছেটআপটোহে দেখাইছোঁ আপোনালোকক। আৰু এইফালে চেন্নাই এক্সপ্ৰেছৰ ষ্টেচনটো, তাৰপৰা এনেকৈ ট্ৰেইন বহুত ডাৰ্টি পিকচাৰৰ উলালা যিটো গান আছিলে সেই গানটোতো ইয়াতে বহুতখিনি কৰা। আৰু এটা ইম্পৰ্টেণ্ট বস্তু দেখাব গৈছোঁ, আৰু সেই মানুহকেইজনী ৰখি আছে যে তাত আমাৰ দেৱ সেনা বন্দী কৰি ৰাখিছিলে ভালালদেৱ। আৰু এইখনেই হৈছে জেলখন দেৱ সেনাক। আৰু আমাৰ ইয়াৰ কাটপ্পা মামাৰ দুটা ল'ৰা আছে। তো আৰু এইজনী হৈছে দেৱ সেনাক পূৰা এনেকৈ ষ্টেটু কৰি বনাই থৈছে ধুনীয়াকৈ। আৰু এইখন দেখিছে নহয় ভালালদেৱৰ ৰথখন, পূৰা আপগ্ৰেড ভাৰ্চনত আছে পূৰা ৰথখন। তো ভালকৈ দেখাইছোঁ আপোনালোকক। এইখনো হৈছে ভালালদেৱৰ ৰথখন। এইফালে পূৰা কাৰ যায় একদম ফাঁচ ৱাও। আৰু এইফালে হৈছে গোটেইখন একদম চালিয়াকৈ বনাই থৈছে, পূৰা আপগ্ৰেড ভাৰ্চন হয় এইখন। সঁচাকৈ যদি চলা হ'লে মজা লাগিলহেঁতেন দেই। আৰু এইফালে নৌবোৰ পূৰা ৰথত উঠি লৈছে। আৰু এইটো চাওক না, ভালালদেৱৰ পূৰা মূৰ্তিটো যিটো বাহুবলীয়ে ভাঙিছিলে, কিমান ডাঙৰ চাওক না। ৱাও, বহুত ডাঙৰ। আৰু এইটো হৈছে ভালালদেৱে বাহুবলীৰ সেনাক আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ ৰূপ এটা ব্যৱহাৰ কৰিছিলে। এইটো কিমান ডাঙৰ হৈছে, বাহুবলীয়ে যেতিয়া আক্ৰমণ কৰে তেতিয়া ভালালদেৱেতো চোৱা দূৰবীণটো আছিলে। আৰু ইয়াৰ ওপৰত বহুতো মিমছ ওলাই গৈছিলে, আপোনালোকৰ হয়তো মনত আছে চাগে।
আৰু আৰু এইগৰাকী হৈছে মহেশমতী দেৱী। ৱাও। আৰু এইফালে আছে এইখন যিখন শপত গ্ৰহণ কৰিছিলে বাহুবলী, আৰু এইফালে ভালাল দেৱ, গোটেই এইটো এৰিয়াটো। ৱাও। They said we know